Well, hello hi there people, welcome back to my YouTube channel. Aru guys, more pispale ki ase aru kot ahisu ami hetu apnaloke sage purona manukhini gom pai. That means june ahise iyate sage gom pai aru olop noisy hoi ase. Excuse hetu karone sorry. First of all ami jai asu Darjeeling aru Darjeeling loike, that means Darjeeling pam aru beshi deri nai. Hardly bro kiman kilometer 60 kilometer ase aru hardly 60 kilometer ase. So etia first apnaloke saok kenekoi ahilu ei point loike iman perfect view point loike tar pisot apnalokok Darjeeling on jai ki korim hetu apnalokok dekhuam aru guys side hakok etia ami sida West Bengal ot jai rokhim. Wow, very nice. And guys, look at the view. Very awesome, guys. আমি তিনিজন যাই আছো, পুলকেশ, ভাইজান আৰু মই. We are heading towards, guys, a new place, a new journey. I hope আপোনালোকক ভাল লাগিব, guys. Because of definitely ভাল লাগিব guys আপোনালোকক ভিডিওটো স্কিপ নকৰিব guys আপোনালোকে A to Z from start to end ভিডিওটো চাব. A few moments later West Bengal পালো এতিয়া টাইম হৈ আছে 8টা, that means 7:54 আমি 6:30 মানত ওলাইছো, that means 1.5 ঘণ্টা 1.5 hour আমি West Bengal আহি পাইছো. কোচবিহাৰ নহয় এটো কি yes কোচবিহাৰ ডিস্ট্রিক্ট হয় এটো. আপোনালোকে চাগে কিছুমানে দেখা পাইছে West Bengal টো, but guys more first experience এটো. Okay guys, অলপ stoppage দিম ইয়াতে আমি because আমি 120 কিলোমিটাৰ ৰেগুলাৰ চলাই আহিলো. সো অলপ ভাগৰ লাগিছে, এতিয়া অলপ ৰুটটো চাই লও আৰু অলপ ৰেষ্ট কৰো. এইপিনে বুকছা টাইগাৰ ৰিজৰ্ট. Okay guys, মাল বজাৰৰ পৰা again recording start কৰিলো. বাকি West Bengalৰ ভিতৰখিনি হাইৱে খিনি আপোনালোকক দেখাব পৰা নাই because অলপ মোবাইল দি GPS ট্ৰেকিংৰ কাম কৰিলো. that means first time আহিছো না guys হেতিয়ে. so বহুত ভাল লাগি আছে, ওয়েদাৰটো বহুত ভাল হয়, গৰম অলপ আছে, হিউমিডিটি এতিয়া অলপ মানে দাৰ্জিলিং ফিলটো আহি আছে গাইজ. এতিয়া নো আসাম, নো ৱেষ্ট বেংগল, that means দাৰ্জিলিং ইজ ইন ৱেষ্ট বেংগল বাট ৱেষ্ট বেংগলৰ পুৰা ফিলটো ইয়াতে নাহে ইয়াকে. আৰু গাইজ আপোনালোকে যদি সুধে কিমান কিলোমিটাৰ আহিলো মাল বজাৰ লৈকে, guys 243 kilometer from my home, that means from Bongaigaon 243 kilometer non stop আহিলো. এবাৰ জাস্ট টি ব্ৰেক লৈছিলো আমি শ্ৰীৰামপুৰত.
এইবিলাক শিলিগুৰি দাৰ্জিলিং বান্দৰ ঐ ও ভাই wow seriously very much guys বাইকখনে একদম মানে ইমান বঢ়িয়া ফিল দি আছে oh my god oh experience guys কি রাস্তা হে OMG oh my god look at the view guys look at the view seriously crazy view guys crazy ekdom blue pani eta wow hey tu bahar view ang eta wow oh man crazy man crazy saok na crazy mane unpredictable iman curve oh manuhe hei kana goisi rasta por ene gua but no problem guys olop hole to experience ase amaro hoy na noy oh bro water crossing danger water crossing এইখিনি yes এইটো 64 কিলোমিটাৰ মানে হিল এৰিয়া wow that means guys এইটো দাৰ্জিলিং আৰু সিকিম গেংটক এইটো ৰাস্তা দিছে যে আপোনালোকে দাৰ্জিলিং যাব পাৰিব সিকিম যাব পাৰিব গেংটক যাব পাৰিব কালিংপং yes কালিংপং যাব পাৰিব okay guys এইটো চাওক না কি আছে coordination bridge load limit 10 ton okay wow bismillahirrahmanirrahim it's awesome guys ব্ৰিজটোৰ ওপৰত মানে বহুত মানুহে ফটো উঠাই আছে কিবা কৰি আছে ওকে সিহঁতক অলপ বাচ্চা হয় সিহঁতে আহি পোৱা নাই ওকে সো গাইজ এতিয়া যাম আমি হোটেলত 30 কিলোমিটাৰ কৰিছে আৰু 40-50 মান আছে বাকি দাৰ্জিলিং লৈ तो इतना जाम ब्लॉक ताते बहुत सामान हो गया गाइस अरे भाई लोग बहुत सामान हो गया इसलिए तो थोड़ा प्रॉब्लम हो रहा है अगेन स्टार्ट फ्रॉम कोऑर्डिनेशन ब्रिज बाग ब्रिज coordination sorry coronation এটা ভাল লাগিছে ইয়াতে নেটৱৰ্ক পাইছো আৰু বাকি প্ৰবলেম নাই হিলি এৰিয়া হয় অলপ চাই ৰাইড কৰিব লাগিব ইমান ধুনীয়া আপ উঠিছে এটা বাজিল আমি একদম পাক্কা 6:30 yes 6:30 পৰা স্টার্ট কৰিছিলো সো আমাৰ ৰাইডটো মোৰ অডোমিটাৰে কৈ আছে 4.28 yes 4.5 ঘন্টা টুৰিজম প্লেস না এইটো ও ভাই
ৰাস্তাবিলাক চালে ভাল লাগে কিন্তু তলৰ পিনে যদি চাওঁ কলিজা শুকাই যায় চাওক এইটো চাওক কলিজা শুকাই যায় মই থিয় হৈ দেখালো আপোনালোকক চাওক এই ট্ৰাকটো কেনেকৈ আহি আছে চাওক দেখিছে ডেট মিনছ সিহঁতৰ মানে এক্সপিৰিয়েঞ্চ হৈ গৈছে এইবোৰ ৰাস্তা চলাই কাৰ্ভ লৈ বাট আমাৰতো ইমান এক্সপিৰিয়েঞ্চ নাই না আমি ফাৰ্ষ্ট টাইম আহিছোঁ আজি দাৰ্জিলিঙত দাৰ্জিলিং আমাৰ এটা বেষ্ট হৈছে গাইছ আমি সোনকালে ওলাইছোঁ ৰাতিপুৱা আৰু সোনকালে আহি পাইছোঁ যেটো আমাৰ কাৰণে বেছি ভাল হৈছে বিকজ যদি আবেলি সময় হ'ল হয় Bro! Come. কেনেকৈ পৰিল ইয়াতে দিয়া ব্ৰ এইটো থমাই দিয়া ওকে গাইছ আমাৰ ফ্লাক্স পৰি গৈছিল ৰবা এনেকৈ নিদিবা ব্ৰ তলত মোৰ বস্তু আছে ভাঙি যাব সানগ্লাস আছে কিবা কিবি আছে ভাঙিলে তোমাক ধৰিম এইবিলাক হ'ল ডেঞ্জাৰাছ ক্ৰচিং এইটো চাওক লেণ্ডশ্লাইডিং হৈছে ইয়াতে অ' মাই গড কিমান ৰিস্ক এইবিলাক ঠাইত ইয়াতেও লেণ্ডশ্লাইডিং হৈছিল নতুন ৰাস্তা বনাই দিছে আৰু ৰাস্তাবোৰ ভাল থাকিলে ঠিক আছে আৰু মাজে মাজে অফ ৰোড আছে না সেইকাৰণে অফ ৰোড থকাৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে বাট মোৰ প্ৰব্লেম ইমান এটা ফিল কৰা নাই গাইজ আমি 277 কিলোমিটাৰ আহিলোঁ একজাক্টলি 277 কিলোমিটাৰত মোৰ একো ফিল হোৱা নাই এতিয়ালৈকে মোক লগা নাই মই গাড়ীটো এৰি দিওঁ সেনেকুৱা লাগি আছে আৰু চলাম মই ইয়াক ইমান ভাল লাগি আছে যি হওক তাৰিফ অলপ বেছি কৰি আছোঁ বাট যি নহওক গাইজ আপোনাৰতো আপোনাৰ হি হতা হে ওকে আমি ইয়াতে অলপ জিৰণি লৈছোঁ মানে ইমান আপ মেক্সিমাম আপ আৰু গাইজ চাওক অ' মাই গড আৰু গাইজ চাওক ভিউটো চাওক কিমান ধুনীয়া হয় বহুত ভাল লাগিছে বহুত নেক্সট লেভেল মানে চ' এনেকৈ আমি আহি আছোঁ গাইজ ৰাস্তা মেক্সিমাম মানে এনেকুৱা প্লেন থাকে গাড়ীটো এনেকুৱা হৈ যায় মানে ইমান মানে ৰাস্তাটো শ্লোপিং মানে ইমান এক্সট্ৰিম শ্লোপিং চ' এইটোৱে আৰু এইটো এটা সৰু এটা দোকান পাইছোঁ ৰাস্তাত ইয়াতে অলপ মেগী চেগি খাম এতিয়া অলপ ৰেষ্ট ল'ম মানে আৰু চুলি অলপ বেয়া হৈ আছে বিকজ হেলমেট পিন্ধি বাইক চলাই আছিলোঁ তেতিয়াৰ পৰা হেলমেট এণ্ড টুপি কিবা কিবি চ' বাইকখনো ভালকৈ চলিছে
Service is very nice. Okay guys, অলপ ঠাণ্ডাৰ কাপোৰ পিন্ধি ললো মানে ইয়াতে বহুত ঠাণ্ডা লাগিছে হঠাৎকে হাতবিলাক ফ্ৰিজ হৈ যোৱাৰ নিচিনা হৈছে সানলাইট দেখা যায় আছে তথাপি ইমান ঠাণ্ডা অলপ পিছত যে কি হ'ব আৰু গাইজ ষ্ট্ৰিপবিলাক ইমান মানে ইমান ওখ ওখ ষ্ট্ৰিপবিলাক মানে গাড়ী মানে হাৰ্ডলি মেক্সিমাম গ'লে 3 গিয়াৰত যাই আছে হ'ল দাৰ্জিলিঙৰ ৰাস্তা গাইজ চাওক কিমান ডেঞ্জাৰ ফুল ডেঞ্জাৰ গাইজ ফুল ডেঞ্জাৰ আমি অসমৰ পৰা দাৰ্জিলিংলৈকে আহি পালোঁ নাই বাৰু অ' মাই গড ৰিফ্লেকশ্যন মানে মই গ্লাছত ছানলাইটটো পৰিছিল আৰু এইটো বেয়াকৈ ৰিফ্লেকশ্যন হৈ গ'ল মানে মোৰ দেখাতে বহুত প্ৰব্লেম হৈ গ'ল এতিয়া আৰু চাওক না স্ন' এৰিয়াৰ গছ আই থিংক এইবিলাকক পাইন বুলি কয় নেকি জেনেৰেলি এইবিলাক গছ ঠাণ্ডা ঠাইত হয় we enter in Darjeeling guys দাৰ্জিলিঙত আহি পালোঁ feeling happy in Darjeeling ठंडा ठंडा cool ठंडा ठंडा cool बहुत ठंडा है यहाँ पे bro that's way bro क्या यार थोड़ा नया आदमी है बोल के थोड़ा एक्सक्यूज नहीं कर सकते हो ओए ब्रो रॉन्ग रूटत आइছো আমি এইটো হ'ল দাৰ্জিলিং বুম ট্ৰেইন ষ্টেচন চাওক ট্ৰেইন ষ্টেচন এইটো আৰু আমি ইয়াতে গাড়ী বাইক চলাই আছো wow very interesting guys भैया फुल डालिए यहाँ पे पेट्रोल का प्राइस कितना है 83.97 ओके या আৰু গাইজ চাওক না দাৰ্জিলিং কিমান ধুনীয়া ফাইনেলি গাইজ ডেষ্টিনেশ্যন আহি পাইছোঁ এতিয়া সৰু এটা ডেষ্টিনেশ্যন বাকী আছে মানে আমাৰ হোটেলটো ঠাণ্ডাটো ইয়াতে বহুত হিউমিডিটি 0 ইয়াতে ন হিউমিডিটি নাই ইয়াতে একদম নাই So I hope আপোনালোকক ভাল লাগিব ভিডিঅ' so guys please দাৰ্জিলিঙৰ ব্লগটো যদি চাই আছে ইমান দূৰ কষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ আৰু কমেণ্ট এটা কৰি দিয়ক কেনেকুৱা হৈছে Okay guys হোটেল আহি পালোঁ আৰু গাইজ আমি এটা ভুল কৰিছোঁ আৰু এইটো ভুল হ'ল মানে আমি হোটেলৰ যিটো লোকেশ্যন এইটো আমি গুগল মেপ ফ'ল' কৰিছোঁ ডেট মিনছ মানে ভুলটো হ'ল এইটো মানে হোটেলত যিটো বুকিং কৰিছিলোঁ যোৱাকালি সেইটো হোটেলত যিটো কণ্টেক্ট নাম্বাৰটো সেইটো পোৱা নাছিলোঁ চ' সেইকাৰণে
আফটাৰ মেনি ষ্ট্ৰাগল আহি পালোঁ হোটেলত চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ দাৰ্জিলিং আহি পালোঁ এতিয়া চাওঁ দাৰ্জিলিঙত আপোনালোকক কি দেখাব পাৰোঁ চ' সেইটোৱে চ' টিল দেন যদি ভিডিঅ'টো ভাল লাগি থাকে তেনে এটা লাইক কৰি দিব গাইজ ষ্টে হেল্ডি ষ্টে ছেফ গুড বাই